আহি গ'লোঁ কেম নাই কৰা নিজৰ পইচা আৰু নিজৰ দমত মই চেকিং কৰি তুমি মোক স্কেমষ্টাৰ বুলি কয় এনেকৈ বদনামী নকৰিব বল বল নমস্কাৰ আপোনালোক ৱেলকাম কৰিছোঁ মোৰ এটা নতুন ব্লগত আৰু ইমান ৰাতিখন আজি ব্লগ ষ্টাৰ্ট কৰি আছোঁ ইমান ৰাতিখন ব্লগ ষ্টাৰ্ট কৰাৰ ৰিজনটো হ'ল আপোনালোকে চাগে টাইটেল থাম্বনেইলখিনি গমেই পালে ৰিজনটো কি আৰু ইফালে আছে কি খাই আছা তই তো মই মানে ইয়াৰ পৰা চাৰ্ট ল'ব আহিছিলোঁ ফৰ্মেল চাৰ্ট লাগে তো আমাৰ আজি আছে ধুনীয়াকৈ শ্বুট মানে নিহাৰদাৰ তাতে শ্বুট আছে আজি নিহাৰদাই দুপৰীয়া ফোন কৰি মাতিলে তো এতিয়া মই আৰু ৰণিত গৈ আছোঁ নিহাৰদাৰ শ্বুটত হেৰি জয়ানগৰ দেন আমাক মাতিছিল 8টা বজাত যাই পোৱাকৈ যাব দিছিল কিন্তু এতিয়া 8টা বাজিব আৰু 15 মিনিট নে 10 মিনিট আছে তো অভিয়াছলি লেয়াৰ্ড হ'মেই আৰু চাৰ্টটো কেনেকুৱা লাগি আছে আপোনালোকে কৈ দিব মানে ব্ৰেণ্ডেড চাৰ্ট হয় যদি এনেও ভালে লাগিব মই হেণ্ডচাম ন মানুহটো সেইটোৱে কথা এতিয়া বঢ়িয়াকৈ হেলমেটটো লওঁ আৰু মই বাইক কাৰণে মই ৰণিতৰ লগত যাম তো থাকক তাতে যাই কিনে দেখাম মেবি ব্লগটো একদম টিকলা মিকলা টিকলু হ'ব সেয়ে তো চলো লেটছ গো বাই বাই লেটছ গো तेरा इतना टाइम लगता है हाँ ই মোক ৰখাই 8টা বাজি দিলে আমাক নিভাৰ দে 8টা বজাত তাতে যাই পাব দিছিল ভাই তাতে বাকীগিলাই চব লেটকৈ আহিব হয় ফাইনেলি আমি আহি পাই গ'লোঁ নিহাৰদাৰ এপাৰ্টমেণ্টত আৰু আমি ভাবিছিলোঁ কি আমাৰ দেৰি হৈছে বাট নহয় আৰু কি কৈছে আৰু কিবা আৰু অলপ টাইম বহিব লাগিব তো নিহা কৈছে কি ওপৰত যাই কিনে অলপ টাইম বহি দিয়া দেন তাৰপিছত আছে চাগে আমাৰ শ্বুট আৰু চলো লেটছ গো হেলমেটটো লৈ যাওঁ হে এইটো লৈ যাওঁ ই হেলমেটটো থৈ যায় আছে মই কৈছোঁ কি নাই লৈ যাওঁ চলো লেটছ গো मेरा नाम विशाल यार नाम विशाल दोनों विशाल दोनों भाई भाई हो क्या नहीं दोस्त আচ্ছা তো বিশালক মোৰ আপোনালোকে আগৰ ব্লগটোত দেখাই পাইছিল মনত আছে অঁ ইয়া নালায়কৰ ব্লগটোত নিহাৰদাৰ শ্বুটতে লগ পাইছিলোঁ তো আমি আহি পাই তো মই কৈছিলোঁ কি আমি আহি পাই গ'লোঁ নিহাৰদাৰ ৰুমত তো ভালে হ'ল মানে অলপমান লেট হৈ গ'ল কাৰণ কি আৰু এতিয়া চাগে কিমানমান টাইম আছে বিশাল তোমালোকে আহিবা কিমান টাইমত আমি একদম 8টাত সোমাইছোঁ ৰুমত একদম 8টা মাতিছিল কেইটা আমি 8টাত মাতিছিল আমি 8টাত চাগে আমি 8টাত ঘৰত আমি আছোঁ 8টা বজাত ঘৰৰ ওচৰতে আছিলোঁ খালি হৈছে লাহে ধীৰে আহিলোঁ দেন এতিয়া নিহাৰদে হ'লকৈ অলপ টাইম আছে চাগে আমাৰ তো গোটেইকেইজনে একেলগে বহি আছোঁ এণ্ড বিশালক কংগ্ৰেচুলেশ্যন ইয়াৰ এটা ৰিলত 45 মিলিয়ন গৈছে 50 হ'ব তো 50 হ'ব 100 হৈ গ'লেতো বাৰু পাৰ্টি দিবহি নেকি 50 হ'লে পাৰ্টি দি দিম দিবা নেকি পাৰ্টিৰ ব্লগ তেতিয়ালৈ আহিব চিয়'ৰ চিয়'ৰ সৰু পাৰ্টি হ'ব চিয়'ৰ ন চিয়'ৰ তো বিশালৰ পাৰ্টিৰ ব্লগ আহিব किसको पता ये पार्टी অৰ্ণৱ কি খবৰ তোমাৰ তোমাৰ ভাল একদম মজা তোমাৰ এনে বঢ়িয়া ন চলি আছোঁ আৰু কিবাকে চলি কিয় দৌৰি থাকিব লাগে উপায় নাই গাড়ী চাইডে উৰাই দিব তাকেতো পুলিচো আহি পাইছে এনে লেকি তাকেতো চলি আছে শ্বুটিং চবে চাওক আমি আছোঁ চব আছে বঢ়িয়া লাগিব কি খবৰ তোমাৰ খবৰ ষ্টাৰ্ট হৈ গ'ল আগৰ প্ৰাইচ মনে মনে ব্লগ কৰি আছিলোঁ আগৰ প্ৰাইচ হৈছে বাকী আহি CBI অফিচত হৈছে হিচাপি আছে বাইক লৈ আহিছে চব ভিডিঅ'ত কি কয় চবে লাইক চবে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেল ববিৰ টাইটেল ডাইলগ হৈ গৈছে চবে লাইক ই কথা আছে ইয়াৰ ওপৰত দিলে হ'ল আৰু ববিৰ ৰাতি চোন নেকি 10টাৰ পৰা ৰাতি যিমান থাকিব লাগিব ই লগা খুচি মোৰ নাই দে আপডেট দিছে দিছা না ঘৰতে নিদিব দিবা চিট আহি যাব তো বঢ়িয়াকৈ কৰিবা গোটেই ৰাতিটো হল নাইট আজি আইডেণ্টি কাৰ্ডখন পাহৰি থাকিলোঁ মানে বিচাৰিয়ে নাপালোঁ দোকানত আনিছোঁ দিম চাওক ছাৰ দৰ্শক ইতিমধ্যে জনোৱা পিছতে এটা বিগ ব্ৰেকিং নিউজ আমাৰ মাজত আহিছে পেট্ৰলিং দাস যোন আছে আৰক্ষীৰ জেলাত সেইকাৰণে সমগ্ৰ অসমে আপোনাক স্কেমষ্টাৰ কৈ আছে আপুনি কি ক'ব বিচাৰে মই এটাই কথা ক'ম যে মই কোনো নাভাৰে মোৰ ফেট লাগিব ये देखो कैसे फुटक रहा है ये ইনি পাই যাম তো ন দুটা ওজত খাই গৈছিলে নেকি নাই নাই
ফাইনেলি নিহাৰদাৰ লগত শ্বুটটো শেষ নেকি নিহাৰদা সুধেক নিহাৰদাই মানে আজি অকস্মাত মাতিলে দুপৰীয়া কল কৰে দেন আমিও ফ্ৰীয়ে আছিলোঁ যাতে আহিলে হৈ যাব আৰু থেংক ইউ ছ' মাছ আকৌ লগ পাম আৰু ভিডিঅ'টো কেতিয়ামান দিয়ে ভিডিঅ'টো এইটো কি কি লাগিব কোনটো ৰ'বা এইটো নিদিবা এইটো পিছত দিম নেকি এইটো পিছত দিবা ঠিক আছে দিয়ক ওলাম পিছত ভিডিঅ'টো কেতিয়ামান দিব আপুনি আজিৰ পৰা আৰু কিমান কালি শ্বুটৰ লাষ্ট এসপ্তাহ পিছত আহি যাব মানে এইটো মাহ খতম নহওঁতে আহি যাব একদম দেখা পাম ভিডিঅ' আৰু এইফালে আছে কুণাল দা আগতে লগ পাইছোঁ কুণাল দাক হিৰণ দাৰ ভিডিঅ'ত চিনি পাইছোঁ কেলৈ নাই তো আজি কুণাল দাও আছিল কুণাল দা মানে আপোনালোকে বাকীখিনি ভিডিঅ'ত গম পাব গোটেইখিনি গোটেই ভিডিঅ'টো চাব বাকীখিনি আকৌ লগ পাম আকৌ কাম কৰিম একেলগে আশা থাকিল ডেফিনেটলি আৰু এইফালে আছে বিকাশ দা কেনে খবৰ বঢ়িয়া বঢ়িয়া লগ পাইছোঁ আগতো বহুতবাৰ কিন্তু বিকাশ দা আকৌ ভিডিঅ'ত লোৱাৰ নহয় বিকাশ দা মানে বিজি হৈ থাকে একদম বিকাশ দা সদায় বিহাইণ্ড দ্য কেমেৰা থাকে ন আৰু এইফালে আছে ৰকিবুল দা কেনে এইটো আমাৰ চেল্লু হয় ৰকিবুল দাকো আগতে লগ পাইছোঁ কিন্তু মই ইয়াক লগ দে তো আৰু ৰকিবুল দাক চবে চিনি পাই মই জানো আইনো এইটো আৰু একেলগে কাম কৰিম নেকি নিশ্চয় মই নেক্সট প্ৰজেক্টত একদম এৱাৰ্ড পাইছে কাৰোবাক খৰাৰ কাৰণে কিন্তু দেই। এইটো পিছত গম পাব এৱাৰ্ড পাইছে এৱাৰ্ড মই কিয় পালোঁ কি গ্ৰুপ ফটো দেখি চলো এবাৰ পোৱা নাই চিনি গেই হে আরেকবার কয় দিয়কচোন আরেকবার কয় দিয়কচোন এবাৰটো কাঢ়ি লৈছে মোৰ পৰা বাকীখিনি ভিডিঅ'ত ভিডিঅ'ত আজি ব্লগটো চাগে এইখিনিতে খতম হৈ আছে তো সবকে বাই বাই গাইস ববি বাই 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 অ দাদা একদম বাই বাই ওই বাই 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 ও বাই বাই টাটা বাই বাই আৰু ক্যামেৰামেন এই তো মুখ দিয়া আছে একেলগে যাম দিছ বাই 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 যাব বাই 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 ও বাই বাই তো বঢ়িয়াকৈ অলপ মস্তি মজাকৰ লগত এইটো ব্লগটো চাগে ইয়াতে খতম হৈ আছে আৰু লগ পাম নেক্সট ব্লগত বাই বাই নেকি বাই বাই ছাবস্ক্ৰাইব কৰি দিব লগত বাই বাইটো দি দিয়া হয় দিয়া মই যাই থাকোঁ দেই হয় দিয়া আমি ওলাই টাটা স্যার টাটা এইখন নেকি দিয়া দিয়া বাই বাই লগ পাম বাই বাই